Hey guys, welcome back to my channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব ইচ্ছা নাছিলে মানে মাৰো কিবা পৰি পেলাই অলপ বেমাৰ হৈ আছিল আৰু ৰাতিপুৱা ইমান ঠাণ্ডা উঠিব ইচ্ছাই নাযায় মোৰ। আজি দমাহি বুলি পুৱাই উঠিলো মানে মা উঠাই দিলে আৰু জগাই দিলে যে উঠ সোনকালে কাম কৰিব লাগে, বহুত কাম পৰি আছে। তো উঠি পেলাই চতাল হাৰিলো আৰু চতাল মুচিব ধৰিলো, কাৰণ দমাহি বুলি যদি চতালখনে নুমুচো কেনেকুৱা কথা বাৰু। সেইকাৰণে চতালখন মুচিব ধৰিলো, মা আৰু ময়ে মুচো এনেই, বাট মাতো এতিয়া পৰি পেলাই হাতৰ কিবা প্ৰব্লেম হৈছে, তাৰ কাৰণে মা মুচিব নোৱাৰে, ময়ে মুচিব। বেছি ডাঙৰ চতাল নহয় যদিও মানে অকলে মুচিব ভাগৰ লাগে, তথাপিতো মুচিলোঁ কাৰণ ভণ্টিহঁতো নাই, সৰু ভণ্টিও কামত গৈছে আৰু মাজু ভণ্টি আছে, তাই ঘৰৰ কামবিলাক কৰি আছে। দুয়োটাই মিলি পাতিয়ে কামখিনি কৰি আছোঁ আৰু দমাহি বুলি ইমান কাম থাকে ঘৰত। চতালখন নুমুচিলে দেখোন বিহুৱে নালাগে। বিহুৰ টাইমত বা পূজাৰ টাইমত আমি চতালখন মুচোৱেই আৰু। হেপী বিহু সকলোকে লাষ্টত ক'লোঁ মই, আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।